আছোঁ নাহৰতি থানত। ইয়াৰে নামঘৰে এজন ককা এজন লগ পালোঁ। দুই এষাৰ কথা নামঘৰখনৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি নীলিম আকাশৰ শূন্যতা তুমি নীলিম আকাশৰ শূন্য। এইটো কি পোষ্ট? COVID-19 পোষ্ট নি? এৰা ইমান গেলা গৰমত পোষ্ট দিব আহিছ জেকেট পিন্ধি। ঘোঁৰা দেখোন কিৰে ঘোঁৰা দিও হাল বাই আজিয়ে দেখিছো। চাওঁ চাওঁ ৰখি পিনে কেইটামান হাই গাইজ, মোৰ ইউটিউব চেনেল একতা এনাৰ্জিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ আমি নাৰায়ণপুৰ আজি গৈ আছোঁ আমি নাহৰতি থানলৈ। অনিৰুদ্ধ থান লখিমপুৰ অন্তৰ্গত বিপুৰীয়াৰ 4-5 কিলোমিটাৰ দূৰত অৱস্থিত নাহৰতি থানলৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই গাইজ, গৈ আছোঁ এতিয়া অনিৰুদ্ধ দেৱ থানলৈ। চাওঁ কিমান পাৰোঁ দেখাবলৈ অনিৰুদ্ধৰ বিষয়ে। অনিৰুদ্ধ ঘৰ ক'ত আছিলে, অনিৰুদ্ধৰ আচল নাম কি আছিলে, তেওঁ কোন আছিলে, তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। জেগাটো বহুত ধুনীয়া, আগতেও গৈছোঁ কিন্তু এনেকৈ বিশেষকৈ ব্লগ বনোৱা নাই। আজি যিহেতু ব্লগ বনাব যেতিয়া চেনেলটো খুলিছোঁ তেতিয়াৰ পৰা যোৱা নাই, আজি ফাৰ্ষ্ট গৈ আছোঁ। ৰাইছত যাওঁ দেখাওঁ কি হয়। এইফালে দিকং নদী, মাথাউৰি দি গৈ আছোঁ, মাথাউৰিৰ ওপৰেদি শ্বৰ্ট কাটি অলপ দেখিবলৈ পাইছোঁ দিকং নদী। এতিয়া পাম আগত গৈ পিনে দলং পাম, চিচাপতাৰ দলং। এতিয়া ৰাস্তা নিৰ্মাণ কৰি আছে সেইফালে, হ'লেও দেখাবলৈ চেষ্টা কৰিম অলপকৈ। মই ভিডিঅ'টো চাই থাকক, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ। যাম ভাল ভাল জেগালৈ লকডাউন খোলাৰ পিছত। এতিয়া এইটো ভিডিঅ' সকলোৱে চাব। ফোন কৰোঁ, এতিয়ালৈকে ওলোৱা নাই, আহি পোৱা নাই। সিহঁতৰ এইফালে আছে নাহৰতি থান। হেল্ল', মানুহটো ফকতে নাই, ক'ত আছ? এতিয়ালৈকে শুই উঠাই নাই মানে। আমি আহি পাই গ'লো পটককৈ। এফালে আহি যাম মানে কি পিছত যাম বুলি ভাবিছোঁ, একেবাৰে ভাত চাত খাবলৈ। কি মাৰিছ, ব্ৰইলাৰ মাৰিছ নে লোকেল মুৰ্গী মাৰিছ নে হাঁহ মাৰিছ? কোনফালে দে ৰাস্তা আছে নেকি? এই তই শুই উঠি পিনে পৰা চব্জি বনাই থওঁ, আমি গৈ আছোঁ। এতিয়া আমি পালোঁ পাঁচআলি এখন চিচাপথাৰ দলং, আৰু আগত আছে সন্তপুৰ, মানে পাঁচআলিৰ পৰা সন্তপুৰ। তাৰপিছত আমাৰ পামগৈ আমাৰ জেগাত নাহৰতি থান। চব কিমান ধুনীয়া ভিউ, গছবিলাক পুৰা ফুল লাগি আছে। ইয়াতকৈ নাৰায়ণপুৰ যোনটো ৰোড বিপুৰীয়াৰ পৰা নাৰায়ণপুৰ কাচিকটাৰ ওচৰত আৰু ধুনীয়া, কিন্তু যাব নোৱাৰি তালৈ, এতিয়া নাযাওঁ। এনেকুৱা ধুনীয়া ধুনীয়া ৰাস্তা কিনাৰে কিনাৰে গছ আছে, বহুতো ফুল আছে, দেখিবলৈ ধুনীয়া লাগে জেগাটো। যিহেতু ৰাস্তাটোও ভাল, এইটো ৰাস্তা আকৌ নতুনকৈ নিৰ্মাণ কৰি আছে কাৰণে বেয়া হৈ আছে, নহ'বা এইটো ভালেই আছিলে। ইয়াৰ পৰা উত্তৰ লখিমপুৰ, লালুক, বঙালমৰা, লখিমপুৰ 37, লালুক 15, বঙালমৰা 8 কিলোমিটাৰ। এতিয়া আমি এইফালে
লেফ্ট ছাইডে গ'লে পাম লালুক লখিমপুৰ যাব পাৰি। এফালে আছে চাইনবোৰ্ড চক মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰতি থান, তালৈকে গৈ আছোঁ। তুমি নীলিম আকাশত শূন্যতা তুমি। চক কি ধুনীয়া প্লেচ জেগাটো, পূৰা হাল বাই আছে পথাৰত। জেগাটো বহুত ধুনীয়া, টাৰ্ণিংকেইটা ৰাস্তাটো দেখিবলৈ। বাকৰ থান, ইয়াত আমি দুটা ভিডিঅ' শ্বুট কৰিছিলোঁ। এটা ভিডিঅ' আছিলে আখামা কাজল নেপালী চং, সঞ্জনা চেত্ৰীয়ে কভাৰ ভিডিঅ'ত ডান্স কৰিছিলে, আৰু এটা আছিলে এধানী কলিজা কভাৰ ভিডিঅ' শ্বুট কৰিছিলোঁ ইয়াতে। ভিডিঅ'টো বহুতো সহায় পালোঁ মানুহৰ। নিশ্চয় ভিডিঅ'টো যোনসকলে নাই চোৱা, মোৰ একতা নাজৰী নামৰ চেনেলটোতে আছে, গোটেই চব চাব আৰু হেৰিটো চেনেলটো। জনাৰ গান শুনিছানে পক্ষীৰ কলতান, গছে বনে বতাহৰ ধেমালি। আগলি বতাহে সদালে চুপহি। ঘোঁৰা দেখোন কি ৰে, ঘোঁৰা দিও হাল বাই আজিয়ে দেখিছোঁ। চাওঁ চাওঁ ৰখি পিনে কেইটামান অলপ ভালকৈ চাই যাওঁ ইয়াক। বহুত দিনৰ মূৰত ঘোঁৰা দেখিছোঁ। এফালে এফালে এফালে। হেল্ল' ছাৰ। এই ডেঞ্জাৰ যায় দেখোন। নেগুৰ চানা, নেগুৰ নেগুৰ ইয়াত ডিবিত ওপৰত উঠি দিয়ে খককৈ বুলি। বহুত বছৰ হ'ল ঘোঁৰা আমাৰ ফালে নাই, এইফালে দেখা পালোঁ, ভাল লাগিলে। ঘোঁৰাই দি যে হাল বাই বুলি মই আজিহে মানে গম পালোঁ, আগতে গম পোৱা নাছিলোঁ। আজি দেখি পিনে গম পালোঁ। হাল বাই থকাত খুলিলে আৰু নাঙল চাঙল, তেতিয়াই দেখি পালোঁ। নপা ভিডিঅ' এটা ল'লোহেঁতেন। হ'ব যাওঁ, আগবাঢ়ো এতিয়া ইয়াৰ পৰা। আমাৰ মঞ্জিল নাহাতি থান পাব লাগে। আমি ৰাস্তা পাহৰি গ'লোঁ, অলপ আগত আছিলে ৰাস্তা, ঘোঁৰা চাব আহি পিনে ৰাস্তাই পাহৰি গ'লোঁ। আমাৰ চন্দেশ্বৰ ঘৰলৈ যোৱা ৰাস্তাটো অলপ আঁতৰত আছে, বোলে সিহঁতৰ ঘৰলৈ গৈ আছে। সিহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। হাই গাইছ, ৰাস্তাটো আহি পালোঁ। এইটো ৰাস্তা দি পিনে তাৰ ঘৰলৈ যায়, দেখাই দিছোঁ তাৰ ঘৰলৈ কোনটো ৰাস্তাত যায়। কেতিয়াবা আহি ক'ৰবাত কিবা উৎপাত চুৎপাত কৰিলে তাৰ ঘৰলৈ আহিব পাৰিব, সেইকাৰণে তাৰ ঘৰটো ৰাস্তাটো দেখাই দিওঁ আৰু একেবাৰে। তাৰ ঘৰলৈকে যাওঁ, সিহঁতৰ ঘৰৰ গাঁৱৰ পৰিৱেশটো দেখাই দিম। ক'ৰবাত যদি কিবা আপত্তি উৎপাত চুৎপাত কৰে তেতিয়া ডাইৰেক্ট ঘৰত আহি যাব। ৰাস্তা চিনি পাবই আপোনালোকে, দেখাই দিছোঁ যিহেতু। হাই গাইছ, বস্তু এটা দেখি পালোঁ। এইটো লোহাৰ পাইপৰ, এইটো কি বনাইছে মানে, এইটো ভেটা দিবৰ কাৰণে দলং টাইপত এটা লো টাইপত বনাইছে নে কি? কোনোবা যদি জানে নিশ্চয় জনাবচোন ইয়াৰ স্থানীয় মানুহে। বস্তুটো দেখি ভালেই লাগিছে। এইফালেও আছে আৰু এইটো ছাইডো আছে। কি হয় নিশ্চয় জনাব যদি জানে, বহুত দূৰলৈকে আছে। আমাৰ এইফালে মাটি ৰুলে, এইফালে নহয় ন, আপোনালোকৰ ফালে ৰুইছে নাই ক'ব। এইটো চাইডে মাটি পূৰা ৰুই এদাই হ'ব হ'লেই আৰু প্ৰায়ভাগ। বাও ধান কৰিছে, ইফালে খেতিও বেলেগ খেতিও লগাইছে। আকৌ পালোঁ মাথাউৰি আহি পিনে, এতিয়া এফালৰ পৰা গ'লে চন্দেশ্বৰ ঘৰ পাম। আপোনালোকে ভাবিছে কিজানি চন্দেশ্বৰ কোন? চন্দেশ্বৰ হৈছে আমাৰ যোনটো চেনেলৰ তাৰে এজন ব্যক্তি, বিশেষ ব্যক্তি ক'ব গ'লে। সি ফাৰ্ষ্ট আমাৰ যোনখন মুভি দুখীয়া চকু পানী, সেইখন সিয়ে লিখিছিলে, সেইখন ডাইৰেক্টৰ সিয়ে কৰিছিলে সেইখন মুভি। তাৰপিছত আৰু বহুতো শ্বৰ্ট মুভি বনাইছিলে, কভাৰ চং, ভিডিঅ'বিলাক আছে, চাব যিসকলে নাই চোৱা। তাৰ এখন মুভিও আছিলে, লভ ষ্টৰী এখন বনাবলৈ চেষ্টা কৰিছিলোঁ, যিমানটো পাৰোঁ সিমানটো বনালোঁ আৰু। যদি নাই চোৱা চাব আপোনালোকে। আমাৰ ছাৰ ব্ৰাছ কৰি কৰি আহি আছে, আমাৰ চন্দেশ্বৰ ছাৰ। कौन है ये लोग? कहाँ से आते हैं?